কবিতাৰ শিৰোনাম ৰাতিপুৱাব লাগে। কবি নিতুল কুমাৰ দত্ত। একেখিনি সময়তে ৰাতিপুৱাই নি সকলোতে, ৰাতিপুৱালেই চৰাই জাকে সাৰ পায়, মাজনিশাৰ সমস্ত হেপাহ ধুই পেলাই পৈণত বোৱাৰীয়ে। জীৱন পন্য সৰসীৰ ভিজা চুলিবোৰ হয় হেঙুল হাইতাল, দানলপত দেশ থাকে ৰাজকুঁৱৰীৰ, চুমুক দিয়ে বিদেশী সমুদ্ৰৰ অমৃত সুধা। চিকিৎসালয়ত জিলিকে নন্দন বনৰ সতেজ কলি, জঘন্য পথত প্ৰসূতিৰ আৰ্ত চিঞৰ। ৰাতিপুৱা সেই একেটাই, কোনোটো কথাত এলজেব্ৰাৰ নিয়ত সূত্ৰ, অন্যটোত ৰুটিৰ বাবে জগৰ। ৰাতিপুৱা মানেই আচলতে শিলৰ সতে যুদ্ধ, ৰ'দ অথবা বৰষুণ শিলটো ভাঙিবই লাগিব। কি যে সেই ৰাতিপুৱা, যাৰ বৰণ বগা, কলা বুলিলেই পিঠিত এসোপা গাধৰ বোজা। তুমি দেখানে ৰাতিপুৱা সৌন্দৰ্য পিখোৱা সিহঁত বৰে, জাক ফুৰা চেউৰীৰ ভূমিকা লয়, আৰু সিহঁতৰ পিছে পিছে এজাক অসভ্য ষাঁড়। একেই ৰাতিপুৱা কোনো ধাত্ৰীয়ে পণ কৰে জীৱন এটি জীৱনৰ বাবে, কোনো মাতৃয়ে দৌৰি ফুৰে দুৱাৰে দুৱাৰে। আৰু তুমি যে কি, কোনোটি হত্যাক সজোৱা ফুলৰ মালাৰে, ঘৃণাৰে চাবুক মাৰা একেই হত্যাক। য'ত জন্মৰে বিভাগ আছে, তাতনো হত্যাৰ নাথাকিব কিদৰে ৰাতিপুৱা। তোমাকনো কিমান শুনাম খবৰ বেসুৰা, ইয়াত যে আজি প্ৰেমেই বজৰুৱা। আচলতে এতিয়া কিমানৰেই বা খোলা আছে হৃদয়ৰ দুৱাৰ। ডেকাজনে পাহৰিছে যৌৱনৰ সুৰভি, বাদ গাভৰুৱে পাৰ কৰে বিষণ্ণ প্ৰহৰ। তথাপি ৰাতিপুৱা বুলিলেই সান্তনা, এটি নতুন দিন যে জন্ম সপোন। আচলতে একেখিনি সময়তে ৰাতিপুৱাব লাগে সকলোতে। ধন্যবাদ।